wireless microphone এটো এতিয়া আমি আনবক্সিং কৰোঁ এটা খুলিলো ওয়াও এটো ওলাই গৈছে বক্স এটো বক্স আপোনালোকক দেখাইছো এটো বক্স আছে প্ৰথম এটো তাৰ পাছত এফালে এখন কুস্তি আছে এখনত লিখা আছে কিবাকিবি এইবোৰ ইমান প্ৰয়োজন নাই তাৰ পাছত এফালে এটো কেছ আছাওঁ এফালে এটা বাকচ দিছে এটো সোনকিমি আছে নে কি আছে এটো এডাল দিছে চাৰ্জাৰ এডাল চাৰ্জ দিবৰ কাৰণে এটো এটা দিছে এটা এডাপ্টাৰ আছে আপোনাক দেখাইছো তাৰ পাছত এটা বক্সটোত মেইন বস্তুখিনি আছে বক্সটো খুলি দেখাও এফালেদি ব্লাকে দেখিছে এটোত আছে দুটা মাইক আৰু এটা এটো এডাপ্টাৰ আছে এটা খুলি চাও এটো এটা মাইক দেখিছে এটো এটা মাইক এটো এটা গোটেইটা আপোনাক দেখাইছো ফাইনালি এতিয়া এই মেইন বস্তুটো এইটা হৈ গ'ল মই দেখাই আছো এটো দুটা তিনটা এটা দুটা মাইক দিছে এটো এতিয়া তাৰ পাছত ইয়াত চাৰ্জ কৰিবৰ কাৰণে এটো দেখিছে আপোনালোকে এটোত লগাই চাৰ্জ কৰিব পাৰে আপোনালোকে কেনে ধৰণে চাৰ্জ কৰিব লাগে সেইখিনি আপোনাক মই দেখাই আছো এটোত চাৰ্জ কৰিলেও হয় তাৰ পাছত আপোনালোকে ইয়াত সাইডত দেখিছে এই সাইডত চাৰ্জাৰ লগাই ইয়াত আপোনালোকে চাৰ্জ কৰিব পাৰে প্ৰতিটোতে আছে এটোটো এনে ধৰণে চাৰ্জাৰ আছে ইয়াতো কৰিব পাৰে তাৰ পাছত আপোনালোকে এটোত দেখিছে এটোটো চাৰ্জ কৰিব পাৰে কেনেকৈ লগাব লাগে সেইখিনি আপোনালোকক দেখাই যেতিয়া ভিডিওটো শুট কৰিম তেতিয়া মাইক্ৰোফোনটো লগোৱাৰ আগত এনে ধৰণে যেটো এডাপ্টাৰ আছে এটো এনে ধৰণে সাইডত এটো দেখিছে আপোনালোকে সাইডত তো এনেকৈ লগাই ল'ব তাৰ পাছত এনেকৈ লওক আৰু মাইক্ৰোফোনটো আপোনালোকে লগাই লওক কলাৰত তাৰ পাছত আপুনি ভিডিও ভয়েস অভাৰ কৰি থাকিব পাৰে ভিডিও শুট কৰি থাকিব এটা আপোনাক লগাই মই দেখাই আছো কেনে ধৰণে শুট কৰিব লাগে আজি আপোনালোকে মোৰ মাতটো অলপ ভাল দিব ডাকটা আহিব গৈছো বাহিৰৰ যিখিনি চিঞৰখন সেইখিনি বকে নাহে এতিয়া মানে যিসকল বাহিৰত গৈ আউটডোৰ শ্বুট কৰে যিসকল ব্লগাৰ তেওঁলোকৰ কাৰণে এইটো হৈছে বেষ্ট কোৱালিটি মাইক হয় আপোনালোকে এইটো ৱায়াৰলেছ মাইক কোনো ৰছী দৰকাৰ নাই বাকীবোৰ মাইক হ'লে আপোনাক ৰছী দৰকাৰ হয় ৱায়াৰ দিব লাগিব নহ'লে আপুনি ভিডিঅ' শ্বুট কৰিব নালাগে ৱায়াৰ লৈ খোৱাত বহুত দিগদাৰ হয় এতিয়া মই এইটো ফাইনেলি লৈ আনিলোঁ ৱায়াৰলেছ মাইক এইটো মাইক থাকিলে আপোনাৰ টেনশ্যন নাই আপোনালোকে মোবাইল তাত আছে তাৰপিছত মই কিমান আঁতৰলৈ আহি আছোঁ কিমান আঁতৰৰ পৰা আপোনাৰ ভিডিঅ'টো ভইচটো ৰেকৰ্ড হৈ আছে তাৰ এইফালে মই গলাত লগাই লৈছোঁ এতিয়া দুটা থাকে ইয়াত এটা আপোনালোকে ইণ্টাৰভিউ ষ্টেক কৰিব এটা আনজনক দি আপুনি এটা নিজৰ হাতত ৰাখি আপুনি ভিডিঅ'টো শ্বুট কৰিব পাৰে আপোনাৰ বাহিৰৰ অহা টকাটো চলি থাকিলেও তাৰ আৱাজটো ইমান এটা নাহে আপোনাৰ আৱাজটো ভাল হয় এতিয়া মই আগলৈ আহি আছোঁ আপোনাৰ ভইচটো শুনাবলৈ চেষ্টা কৰি আছোঁ আপোনাক ক্লিয়াৰ ভইচ পাইছে নাই আপোনালোকৰ মই পাছত চাম এতিয়া ৰেকৰ্ডত গম পোৱা নাই কিমান ক্লিয়াৰ ভইচ আহিছে এইটো প্ৰাইচ কিমান হয় কি হয় গোটেইখিনি আপোনালোকক কৈ আছোঁ আপোনালোকে দেখিছে এতিয়া মই মাইকটো খুলি লৈছোঁ কলাৰ পৰা এতিয়া মাইকটো খুলিলৈ কেনেকুৱা আৱাজ আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে মাতটো বহুত ডিফাৰেঞ্চ পাব যেতিয়া মই মাইকটো লগাই থোৱা আছিলে তেতিয়া মাতটো যিটো আহিছিলে এতিয়া মাতটো অলপ বেলেগ আপোনালোকে নিশ্চয় পাব এতিয়া এইবিলাক গোটেই টেষ্টটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আজি ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব সকলো হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব আৰু এতিয়া মই প্ৰাইচটো ক'বলৈ বিচাৰি আছোঁ প্ৰাইচটো কিমান আছিলে প্ৰাইচটো এইটো 2000 টকা হয় 2000 টকা হয় মাইকটো ৱায়াৰলেছ মাইকটোৰ দাম আপোনালোকে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে লৈ ল'ব পাৰিব আজিলৈ আপোনালোকক বিদায় লৈছোঁ ধন্যবাদ